আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 5খন চৰকাৰী কাৰ্ডৰ বিষয়ে যেকেইখন কাৰ্ডৰ বিষয়ে বহুতে নাজানে আৰু এই কাৰ্ড যদি আপোনাৰ লগত থাকে তেনেহলে বছৰত আপোনালোকে 5 লাখতকৈ অধিক চৰকাৰী সাহায্য আৰু সা-সুবিধা পাব পাৰে। গতিকে কিনো এই 5খন ইম্পৰ্টেন্ট ডকুমেন্ট বা ইম্পৰ্টেন্ট কাৰ্ড সেই বিষয়ে আজিৰ ভিডিঅ'ত মই আপোনালোকক কম আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট আৰু ইনফৰমেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক যিখন কাৰ্ডৰ বিষয়ে ক'বলৈ ওলাইছোঁ সেইখন কাৰ্ড হ'ল আয়ুষ্মান কাৰ্ড। আয়ুষ্মান কাৰ্ড সকলোৱেতো যিহেতু জানেই, আয়ুষ্মান কাৰ্ড হৈছে এখন চৰকাৰী কাৰ্ড। এই কাৰ্ডখনৰ জৰিয়তে মধ্যবিত্ত আৰু দুখীয়া লোকসকলক চৰকাৰে চিকিৎসা প্ৰদান কৰে। ইয়াৰ সুবিধাসমূহ কি কি? ইয়াৰ সুবিধাসমূহ হৈছে বছৰত 5 লাখ টকাকৈ ফ্ৰী চিকিৎসাৰ সুবিধা, ভাৰতৰ বহু চৰকাৰী আৰু প্ৰাইভেট হস্পিটালত চিকিৎসা কৰিব পাৰিব, অপাৰেশ্যন, মেডিচিন, টেষ্ট আদিৰ খৰচ বহন কৰা হয়, কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা থাকে, পৰিয়ালৰ একাধিক সদস্যই সুবিধা লাভ কৰিব পাৰে, আগৰ পৰা থকা বেমাৰো কেতিয়াবা কভাৰ হয়, গাঁৱৰ গৰীব মানুহৰ বাবে বহুত উপকাৰী। গতিকে আপোনালোকে আয়ুষ্মান কাৰ্ডৰ বিষয়ে এতিয়া জানিব পাৰিলে। এই কাৰ্ডখন কোনসকল লোকে এপ্লাই কৰিব পাৰে বা কোনসকল লোকে এই কাৰ্ডখন বনাব পাৰে? যিসকল ব্যক্তিৰ যিসকল পৰিয়ালত ৰেচন কাৰ্ড থাকে সেই ৰেচন কাৰ্ডৰ পৰিয়ালৰ লোকসকলেহে এই আয়ুষ্মান কাৰ্ডখন বনাব পাৰে। এই কাৰ্ডখন বনাবলৈ হ'লে আপোনালোকক আধাৰ কাৰ্ড লাগিব, ৰেচন কাৰ্ড লাগিব আৰু যিটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে মোবাইল নাম্বাৰ সেইটো অটিপিৰ কাৰণে লাগিব। 2 নম্বৰত যিখন কাৰ্ডৰ বিষয়ে মই আপোনালোকক ক'বলৈ ওলাইছোঁ সেইখন হৈছে ই শ্ৰম কাৰ্ড। ই শ্ৰম কাৰ্ডখন হৈছে ভাৰত চৰকাৰৰ এটা মিনিষ্ট্ৰী অফ লেবাৰৰ এটা ডিজিটেল ডাটাবেছ কাৰ্ড, য'ত অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ ৰেজিষ্টাৰ থাকে। প্ৰথমতে জানি লওক ইয়াৰ লাভসমূহ কি কি। 2 লাখ টকাৰ এক্সিডেণ্ট ইঞ্চুৰেঞ্চৰ সুবিধা, চৰকাৰী বিভিন্ন স্কিমৰ সুবিধা সহজে পাব, ভৱিষ্যতে পেঞ্চন সুবিধা আহিব পাৰে, এমপ্লয়মেণ্ট অপৰচুনিটি তথ্য পাব পাৰে, শ্ৰমিক হিচাপে অফিচিয়েলি আইডেণ্টিটি সৃষ্টি হয়, ইমাৰ্জেঞ্চি চিটুৱেশ্যনত চৰকাৰৰ সহায় পোৱাৰ সম্ভাৱনা বেছি, মাইগ্ৰেশ্যন ৱৰ্কাৰসকলৰ তথ্য গভৰ্ণমেণ্টৰ ওচৰত থাকে। ই শ্ৰম কাৰ্ডখন কোনসকল লোকে এতিয়া এপ্লাই কৰিব পাৰিব? 16 বছৰ বয়সৰ পৰা 59 বছৰ বয়সলৈকে এই কাৰ্ডখন আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে ইনকাম টেক্স দি আছে তেনেহ'লে আপোনালোকে এই কাৰ্ডখন এপ্লাই কৰিব নোৱাৰিব, আৰু যদি আপোনালোকৰ PF আছে তেনেহ'লে আপুনি এই কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰিব। এই কাৰ্ডখন এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, বেংক একাউণ্ট লাগিব আৰু আধাৰ কাৰ্ডখনৰ লগত যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো লাগিব। 3 নম্বৰ কাৰ্ডখন হৈছে কিষাণ ক্ৰেডিট কাৰ্ড। কিষাণ ক্ৰেডিট কাৰ্ডখন হৈছে কৃষকৰ বাবে বেংক লোন ফেচিলিটিৰ বাবে। ইয়াৰ জৰিয়তে কৃষকসকলে কৃষিৰ বাবে বহু সহজে লোনৰ সুবিধা পায়। গতিকে ইয়াৰ লাভসমূহ কি কি মই আপোনালোকক এতিয়া ক'বলৈ যাম। বীজ, সাৰ, পেষ্টিচাইড কিনিবলৈ টকা পাব, ইমাৰ্জেঞ্চি এগ্ৰিকালচাৰ এক্সপেন্স মেনেজ কৰিব পাৰিব, সময়মতে লোন ৰিপে' কৰিলে ইণ্টাৰেষ্ট ছাবচিডি পাব, ATM কাৰ্ডৰ দৰে ব্যৱহাৰ কৰিব পাৰিব, পশুপালন আৰু মাছৰ বাবেও সুবিধা আছে, শ্বৰ্ট টাৰ্ম ক্ৰেডিট আপোনালোকে সহজে পাব। কোনসকল লোকে এই কাৰ্ডখন এপ্লাই কৰিব পাৰিব? মাত্ৰ কৃষকসকলেহে এই কাৰ্ডখন এপ্লাই কৰিব পাৰিব। আৰু এই কাৰ্ডখন এপ্লাই কৰিবলৈ হ'লে আপোনাক কি কি লাগিব? বেংক একাউণ্ট লাগিব, আধাৰ কাৰ্ড লাগিব, পাছপৰ্ট ফটো লাগিব আৰু আপোনালোকৰ মাটিৰ কাগজ পাতি লাগিব। 4 নম্বৰ সবচে ইম্পৰ্টেণ্ট হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন হৈছে আপোনালোকৰ শিক্ষাগত অৰ্হতা। সেই শিক্ষাগত অৰ্হতাটো আপোনালোকে গভৰ্ণমেণ্টৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, আৰু ৰেজিষ্টাৰ কৰাৰ পিছত মানে আপোনালোকে 8 পাছ কৰিছে, 9 পাছ কৰিছে, 10 পাছ কৰিছে, ডিগ্ৰী যি আপোনালোকে কোৱালিফিকেশ্যন কৰিছে সেই কোৱালিফিকেশ্যনখিনি আপোনালোকে গভৰ্ণমেণ্টৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, আৰু ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে বিভিন্ন ধৰণৰ সা সুবিধা পাব। আৰু এতিয়া আপোনালোকক যিটো 2 লাখকৈ টকা দি আছে আত্মনিৰ্ভৰশীল আঁচনি, সেই আত্মনিৰ্ভৰশীল আঁচনিত আপোনালোকে এপ্লাই কৰিলেও এই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন মেণ্ডেটৰী হয়। আৰু আপোনালোকে যিকোনো চৰকাৰী চাকৰি, স্কলাৰশ্বিপেই হওক বা আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰি 3rd গ্ৰেডেই হওক বা 4th গ্ৰেডেই হওক, যিকোনো ধৰণৰ স্কলাৰশ্বিপ, OBC স্কলাৰশ্বিপেই হওক, যিকোনো ধৰণৰ স্কলাৰশ্বিপ 3rd গ্ৰেড 4th গ্ৰেড চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন জৰুৰী। এই কাৰ্ডখন এপ্লাই কৰিবলৈ হ'লে আপোনালোকক কি কি লাগিব মই এতিয়া আপোনালোকক কৈ আছোঁ। প্ৰথমতে লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, তাৰপিছত লাগিব ভোটাৰ কাৰ্ড। যিসকল ব্যক্তিৰ ভোটাৰ কাৰ্ড নাই তেওঁলোকে গাৰ্জেণ্টৰ ভোটাৰ ID দিও হৈ যাব। আৰু লাগিব আপোনালোকক পাছপৰ্ট ফটো, ছিগনেচাৰ, তাৰপিছত লাগিব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন। যদি আপোনালোকে জেনেৰেল হয় তেনেহ'লে নালাগে, আৰু যদি আপোনালোকে যিকোনো জাতি সম্প্ৰদায়ৰ লোক হয়, ST হয়, OBC হয়, SC হয়, তেনেহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন লাগিব। আৰু এই এমপ্লয়মেণ্ট কাৰ্ডখন আপোনালোকে আপোনাৰ নিজৰ মোবাইলতে হওক বা কম্পিউটাৰত হওক এপ্লাই কৰিব পাৰিব। এইটো এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ সেৱা সেতুৰ প্ৰয়োজন।
সেৱা সেতু পৰ্টেলত গৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাব পাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন কেনেকৈ বনাব লাগে মোৰ ভিডিঅ'ত দিয়া আছে, মোৰ ডেছক্ৰিপশ্যনত লিংক এটা দি দিম, তাত গৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন কেনেকৈ বনাব সেইটো জানিব পাৰিব। 5 নম্বৰ সবচে ইম্পৰ্টেণ্ট হৈছে আপোনালোকৰ ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ সহায়ত আপোনালোকে কি লাভ কৰিব পৰা বা ৰেচন কাৰ্ড আপোনালোকে কিয় বনাব লাগে। প্ৰথমতে ক'ম যে আপোনালোকে ৰেচন কাৰ্ডৰ সহায়ত আপোনালোকে কম দামত চাউল দালি চেনি লাভ কৰে আৰু ৰেচন কাৰ্ডখন হৈছে ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ এটা ডকুমেণ্ট। তো ইয়াৰ জৰিয়তে দুখীয়া লোকসকলক কম ৰেটত ছাবচিডিত খাদ্য যোগান ধৰে। তো এতিয়া কথাটো হ'ল আপোনালোকে কম দামত কি আৰু লাভ কৰিব। কম দামত আপোনালোকে চাউল দালি চেনি ইত্যাদি লাভ কৰিব আৰু ইয়াৰ জৰিয়তে ৰেচন কাৰ্ডৰ সহায়ত আপোনালোকে বিভিন্ন চৰকাৰী স্কিম লাভ কৰিব। আৰু ৰেচন কাৰ্ডখন বনাবলৈ হ'লে আপোনালোকক কি দৰকাৰ, আধাৰ কাৰ্ড দৰকাৰ, ভোটাৰ ID দৰকাৰ, তাৰপিছত আপোনালোকৰ যিটো মোবাইল নম্বৰ OTP আছে সেইটো দৰকাৰ আৰু এখন ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে কণ্ট্ৰলৰ দোকানত হওক বা আপোনালোকৰ সমবায় সমিতিৰ অফিচত জমা দিব লাগিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।